ৰাজ্যত কয়লা মাফিয়াৰ তাণ্ডৱ কোনো নতুন কথা নহয়। মুখ্যমন্ত্ৰীৰ অবৈধ কয়লা ব্যৱসায় বিৰোধী কঠোৰ স্থিতিৰ পিছতো গা নলৰে কয়লা মাফিয়াৰ। নিশা হ'লেই ৰাষ্ট্ৰীয় ঘাইপথেৰে বহিৰাজ্যলৈ সৰবৰাহ হয় ট্ৰাকে ট্ৰাকে কয়লা। এইবাৰ দবকাত জব্দ হ'ল 7খনকৈ কয়লা ভৰ্তি ট্ৰাক ডাম্পাৰ। এন্ধাৰ নমাৰ লগে লগেই সাৰ পাই উঠে ৰাজ্যৰ একাংশ কলা ব্যৱসায়ী। চৰকাৰৰ কঠোৰ স্থিতিকো বুঢ়া আঙুলি দেখুৱাই কলা ব্যৱসায়ী এতিয়া চলাই গৈছে নিজৰ ব্যৱসায়। প্ৰায়েই মেঘালয় উমৰাংচু কাৰ্বি আংলঙৰ পৰা শ 10-12 চকীয়া কয়লা ভৰ্তি ট্ৰাক আহি জমা হয় 58 নং ৰাষ্ট্ৰীয় ঘাইপথত। এয়া দবকাৰ দেওবাৰৰ সন্ধিয়া দৃশ্য। দবকাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই লাগি থকা ষ্টেট ফেড NRL তেল ডিপোত তেল ভৰাবলৈ সোমাইছিল 7খনকৈ কয়লা ভৰ্তি ডাম্পাৰ। কিন্তু গোপন তথ্যৰ পম খেদি দবকা আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে ট্ৰাককেইখন। আৰু আৰক্ষীৰ এই অভিযানত কোনো ধৰণৰ বৈধতাৰ নথি পত্ৰ নাপালে ট্ৰাককেইখনৰ পৰা। জব্দকৃত ট্ৰাক ডাম্পাৰ কেইখনৰ নম্বৰ AS01 EC4155, AS01 EC4333, AS01 JC4783, AS01 DD9233, ML01 B8601, ML10 B9205, ML04 A8438। অবৈধ কয়লাৰ ৰমৰমীয়া বেহা বৃদ্ধি পাই আছে আৰু এই ব্যৱসায় এই যি সিন্ডিকেট ৰাজ, এই সিন্ডিকেট ৰাজৰ লগত জড়িত থকা যি চক্ৰ আছে, এই চক্ৰ ৰাতিৰ ভাগত এক ত্ৰাসৰ সৃষ্টি কৰে। আৰু বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে এই ধৰণৰ চক্ৰটোৰ চলাচলৰ ফলত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। এই অবৈধ কয়লাৰ বিৰুদ্ধে আমি যেনেধৰণে প্ৰতিবাদ কৰিছিলোঁ, এইটো সত্য যে প্ৰমাণিত হৈছে। গতিকে আমি প্ৰশাসনক দাবী জনাম যে অতি কম সময়ৰ ভিতৰত এই অবৈধ যি কয়লাৰ ৰমৰমীয়া বেহা চলি আছে, এই বেহাৰ লগত জড়িত থকা যি দুষ্ট চক্ৰ, এই দুষ্ট চক্ৰক উৎখাত কৰি অবৈধ কয়লাৰ ব্যৱসায়টো বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ। দবকা আৰক্ষীয়ে ট্ৰাক ডাম্পাৰ কেইখন জব্দ কৰাৰ লগতে সোধপোছৰ বাবে আটক কৰিছে 3জনকৈ চালকক। 3জন মানুহ পাইছোঁ, তেওঁলোকক আমি সোধপোছ কৰি আছোঁ আৰু গাড়ী কাগজ আমি চাই পেলাই গাড়ীবিলাক কয়লা চলি কেনেকুৱা চালান কৰা হৈছে। এই মুহূৰ্তত আপোনালোকে গাড়ী জব্দ কৰাৰ সময়ত কাগজ পাইছে নেকি? বৰ্তমান নাই, তেওঁ মালিক পিছফালে আহি আছে বুলি কৈছে। মালিক আহি আছে বুলি মালিক পিছে পিছে আহি আছে। ছাৰ, গাড়ীকেইখন এনেই আপোনালোকে সোধপোছ কৰোঁতে ক'ৰ পৰা আহিছিল বুলি কৈছে? এইটো মেঘালয়ৰ পৰা আহিছে, যাব ক'লে গুৱাহাটী। গাড়ীত কি আছে ছাৰ? কয়লা গাড়ী। ইতিমধ্যেই দেওবাৰে নিশাই লংকাৰ পৰা অৰ্ধশতাধিক কয়লা ভৰ্তি গাড়ী দেশৰ বিভিন্ন ৰাজ্যলৈ সৰবৰাহৰ তথ্য পোৱা গৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি বৰ্তমান লংকাৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে কয়লাৰ বৃহৎ সিন্ডিকেট। বহু গাড়ীৰ 20-21 টনৰ চালান থাকে যদিও 38-40 টনলৈকে অবৈধভাৱে কয়লা বুজাই দি চৰকাৰক কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি আছে একাংশ কয়লা মাফিয়াই। মুখ্যমন্ত্ৰী মহোদয়, বহুতেই কয়লা সিন্ডিকেটৰ ধন আপোনালৈও আহে বুলি আপোনাকেই জগৰীয়া কৰে, কিন্তু আপুনি বাৰম্বাৰ সকলো অভিযোগ নৎসাত কৰে। কিন্তু এয়া কি মহোদয়? কয়লা মাফিয়াৰ ইমান সাহস যে আপোনাৰ স্থিতিক মুঠেও কেৰেপ নকৰে। কেৱল বুকু ফুলাই অবৈধভাৱে চলাই গৈছে কলা হীৰাৰ ৰমৰমীয়া ব্যৱসায়। পৰৱৰ্তী সময়ত আপোনাৰ স্থিতি কি হ'ব সেয়া হ'ব লক্ষণীয়। দবকাৰ পৰা জেনিব জেডিৰৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ। Gate, Guwahati, Accident Trauma and Emergency Hospital. We cater the low socio-economic strata of Assam by its electricity free wall. So keep smiling with Gate Hospital.